Hi guys, hello to welcome back to my YouTube channel. Hi guys, আজি যেহেতু মই আজি হয় 29 জুন হয়, সো আজি মই যাবলৈ ওলাইছো সুইগি ডেলিভাৰী কৰিবলৈ। সো আজি মই আপোনালোকক দেখুৱাম যে আজি দিনটোত মোৰ ইনকাম কিমান হয়, মই সকলোবিলাক আপোনাক আজি দেখুৱাম। সো এতিয়া মই ঘৰতে আছো, এতিয়ালৈকে ওলোৱা নাই, এতিয়া 9:13 হৈছে। সো মই ইয়াৰ পৰা ওলাই যাম, সো 10টা মান বজাত মই লোকেশ্যন পাই যাম। হাই গাইছ, এতিয়া মই আহি পাই গ'লোঁ মানে চাংচাৰি আহি পালোঁ। মানে মই আমিনগাঁৱত আগতে কাম কৰিছিলোঁ, চ' আমিনগাঁও মই এতিয়া জোনটো চেঞ্জ কৰি এতিয়া মই চাংখাৰী, আৰু এতিয়া মই অৰ্ডাৰৰ বাবে ৰখি আছোঁ। চ' চাই আছোঁ। হাই গাইছ, এতিয়া আধা ঘণ্টা হৈ গ'ল, এতিয়ালৈকে মই এটাও অৰ্ডাৰ পোৱা নাই। এতিয়া চাব পাৰে আপোনালোকক মই দেখুৱাই আছোঁ ডিছপ্লে। চাব পাৰে এতিয়া 11:29 হৈছে, আৰু মই ইয়াত 11 AM-তে আহি পাইছোঁ, আৰু এতিয়ালৈকে হোৱাই নাই মানে অৰ্ডাৰ। এতিয়া অৰ্ডাৰ নহ'লেতো নহ'বনে। আজি এতিয়ালৈকে মই ইয়াৰ পৰা 10 কিলোমিটাৰ ঘৰৰ পৰা ওলাই আহিছোঁ, এটা অৰ্ডাৰ লগা নাই। হাই, এতিয়া বাজি আছে 11:43, মানে এতিয়াও এটাও অৰ্ডাৰ এটাও অহা নাই। মানে এতিয়া মানে 42 মিনিট হ'ব মোৰ ৰখিব, এতিয়ালৈকে এটাও অৰ্ডাৰ নাই। আপোনালোকে কওকচোন, এনেকৈ কাম কৰিব পাৰি নে কিবা এটা? মানে ভাবি আহিছিলোঁ ঘৰৰ পৰাই কি অৰ্ডাৰ মাৰিম, মানে 1মান বজাত অৰ্ডাৰ মাৰি গুচি যাম। মানে যিহেতু মই পাৰ্ট টাইম হিচাপে লৈছোঁ, চ' এতিয়ালৈকে এটাও অৰ্ডাৰ অহা নাই। চ' এতিয়া কি হয় মানে চাওঁ, আপোনালোকক মই অৰ্ডাৰ আহিলে দেখুৱাই দিম, নহ'লে মই গুচি যাম ঘৰতে। এতিয়া চাব পাৰে গাইছ, মোৰ এতিয়া গাড়ীখন ৰখাই কিনে মই এতিয়া ওচৰত বহি আছোঁ, গছৰ তলত। চাব পাৰে গছৰ তলত বহি আছোঁ। এতিয়া 12:30 বাজিব, কিন্তু এতিয়ালৈকে এটাও অৰ্ডাৰ অহা নাই। মানে 11টাৰ পৰা 12:30, মানে 1 ঘণ্টা 30 মিনিট, এতিয়ালৈকে এটাও অহা নাই। মানে কি হ'ব এতিয়া, মানে এনেকুৱা লাগিছে যে মই কামটো বাদেই দিব লাগিব। এইটো কাম মানে এইটো কাম মই পাৰ্ট টাইম হিচাপে কৰিছিলোঁ, কিন্তু এতিয়া মই ভাবিলোঁ যে মই বাদ দিবই লাগিব। অ'কে, বাই। এতিয়া বাজি আছে 1:41 হৈ গ'ল, মানে এতিয়াও এটাও অৰ্ডাৰ এতিয়ালৈকে অহাই নাই। এতিয়া আপোনালোকে ভাবিবচোন মই কেনেদৰে আৰু ইয়াত ৰখি থাকোঁ। হাই গাইছ, এতিয়া মই মোৰ টি চাৰ্টটো চেঞ্জ কৰি ল'লোঁ। মানে মানুহৰ এটা ধৈৰ্য্যৰ এটা সীমা থাকে। এতিয়া 1:43 আপোনালোকক মই দেখুৱাই দিলোঁ, মানে 1:43লৈকে এটাও অৰ্ডাৰ অহা নাই। মানে এতিয়া 2 ঘণ্টাই হ'ব হৈছে। মানে এনেকুৱা লাগিলে বেয়া লাগে, মানে ধৈৰ্য্য ধৰি আছিলোঁ যে কিবাকৈ এটা অৰ্ডাৰ পাম, এনেকৈয়ে ৰখি থাকিলোঁ আজিৰ দিনটো। মানে এনেকৈ আজিৰ দিনটো মোৰ বৰবাদ হৈ গ'ল। তাতকৈ মই কিবা এটা বেলেগ কাম কৰা হ'লে আজি কিবা এটা ভাল হ'ল হয়। অ'কে।